হাই গাইজ, তো প্ৰথমেতো আপোনালোকক ৱেলকাম জনাইছোঁ। তো সকলো চাগে ভালে আছে। মোৰ অলপ খবৰ বেয়া, মানে বেমাৰ, ইমান দিন ভিডিঅ' দিয়া নাই এই বেমাৰৰ কাৰণে। তো মানে ভাবিলোঁ কি বেমাৰ চেমাৰ ভাল পাম, ভিডিঅ' বনাম, কিন্তু বেমাৰ ভাল হোৱাই নাই। তো দেখিছে নাই গাইজ, এই চুৱেটাৰ পিন্ধি আছোঁ, এই মানে ৰ'দ দিয়ে আছে, হ'লেও মানে বেমাৰ না, ঠাণ্ডা ঠাণ্ডা হৈ আছে অলপ গাটো, আৰু ঠাণ্ডা পৰছিয়ে না। তো এই বেমাৰকে লৈ কেনে আৰু এটা নতুন ভিডিঅ' আপোনালোকৰ আগত আগবঢ়াইছোঁ। তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ কি হ'ল জানানে, আফতাব শ্বায়েৰী যি আছিল, মই যে এটা ভিডিঅ' বনালোঁ তাৰ ওপৰত, ৰ'ষ্ট কৰিলোঁ যি তাক মই, সেই ৰ'ষ্টটো কৰাৰ ওপৰত আকৌ সি এটা নতুনকৈ বনাই দিছে। মই লাষ্টত ক'লোঁ কি এইটো ভিডিঅ' যাতে আৰু কোনোৱে বেলেগকৈ নিয়ানেই, কিন্তু সি আকৌ সিটোৰ ওপৰত বনাই দিছে। সেই ভিডিঅ'টো বনাওঁতে মোক কেইজনমান ল'ৰা কমেণ্ট কৰিছে কি ভাই আফতাব শ্বায়েৰীক এনেকৈ নকবি। দুজনমানে কমেণ্ট কৰিছে কি আফতাব শ্বায়েৰীতকৈ তই বহুত তলত, মানে মই বহুত তলত আফতাব শ্বায়েৰীতকৈ, আফতাব শ্বায়েৰীক এনেকৈ নকবি। আৰু এজনে কৈছে আফতাব শ্বায়েৰীটোক ধুব। সিহঁতক মই ধুনীয়াকৈ ৰিপ্লাই দিছোঁ, ভাই অঁ হ'ব দে, অ'কে ব্ৰ' সেই বুলি দিছোঁ, নকওঁ আৰু মই তাক এনেকৈ সেই বুলি দিছোঁ। কিন্তু ভাইহাত যোনে যোনে কমেণ্ট কৰিছিলে সিহঁতক মই কৈছোঁ চৰি, মই আকৌ ইয়াৰ ওপৰত ভিডিঅ' বনাব লগা হ'ল। মই নবনাম বুলি কৈছিলোঁ, কিন্তু উপায় নাই। মই ভাবিছিলোঁ কি সি আৰু নবনাৱে চাগে, কিন্তু সি আকৌ বনাই দিছে, সেইকাৰণে বনাব লগা হ'ল। তো গাইজ আপোনালোকে ভিডিঅ'টো এনজয় কৰক। হাই গাইজ, ৱেলকাম মাই ইউটিউব চেনেল। চ' মই আজি এনেকৈ আহিলোঁ। তো গাইজ ই আজি এনেকৈ আহিল। অঁ ভাই কেনেকৈ আহিলি, তই দেখাই নাপালোঁ দেখোন। তই ক'ত আহিলি যি টি মানুহ। কাৰণ মোক এটা ল'ৰাই ৰ'ষ্ট কৰিছে। মই তাৰ এটা ভিডিঅ'ত মানে সি ছোৱালীজনক কৈছিল, গাইজ ছোৱালীজনক হে, ছোৱালীজনীক নহয়, ছোৱালীজনক মানে সি ছোৱালীজনক কৈছিল বুজবি। মানে সি ছোৱালীজনক কৈছিল বেয়াকৈ। গাইজ মই ছোৱালীজনীক বেয়াকৈ কৈছোঁ নেকি? ভিডিঅ'টো মোৰ লাগে আকৌ চাই ল'বি, মোৰ চেনেলত আছে, কাৰণ সেইটো ভিডিঅ' মই বাৰে বাৰে এড কৰি থাকিব নোৱাৰোঁ। তো মই ছোৱালীজনীক যেনেকৈ কৈছোঁৱেই তেতিয়া সেইটো ভিডিঅ'তে মই কৈ দিছোঁ, ভিডিঅ'টো চালি গম পাই যাবি। মই দুইটাকে আকৌ মই ধুইছিলোঁ। ভিডিঅ'টো চাইছে দুটা, মানে ভিউ আহিছে অলপ। চ' সেইটোক লৈ সি আকৌ এটা ৰ'ষ্ট ভিডিঅ' বনাইছে মোৰ কাৰণে, আৰু মোক কৈছে যে মোৰ ফ্ৰেছ ৰিভিল নকৰোঁ, তাৰ নিচিনা থুপুৰা নাই মোৰ। আকৌ ভুল কৰিলি নে গাইজ? মই তাক কৈছিলোঁ নেকি মোৰ নিচিনা থুপুৰা নাই বুলি? মই তাতে আনকি মই নিজে কৈছোঁ কি মোৰ থুপুৰা বেয়া, কিন্তু মই চেহেৰা বাৰে বাৰে কৈ নাকটো, বুজিটো পাইছে ই আৰু। চ' অ'কে, মই ফেচ ৰিভিল কৰিব লাগে নেকি আপোনালোকে কৈ দিব। ই ফেচ দেখাব হে, আপোনালোকে কমেণ্ট কৰক। ইমান দিনেদি উৰণিৰ তলত লুকাই থোৱা মুখখন আমি চাবাক লৈ কিমান মনটো কিমান হেৰি হৈ আছে, হয়নে গাইজ? ভাই তই ফেচটো দেখাই দি না, কৈ উৰণিৰ তলত লুকাই থোৱা চেহেৰাটো ওলাবা খুজিছা, তই সুধি আছা গাইজ মই চেহেৰা দেখাম নেকি? ইমান ধুনীয়া চেহেৰা দেখাই দি, আমিও চাওঁ। আৰু এটা কথা, সি যে তাক মই চাইৰে কৈ পেলাই তাক ধুম নেকি নেটবাৰ ক'ব আপোনালোকে। তাক ধুব পাৰিম এনে, যদি চাইৰে কৈ ধুব লাগে তেতিয়াহ'লে ক'ব। আৰু আপোনালোকে ইয়াৰ মুখত বেলেগ কথা নাই, এক মই ধুম নেকি, এক মই চাইৰে কৈ ধুম, এক মই কিবা কৰি ধুম। ধুই দি ময়ে কৈছোঁ যা ধুই দি, তই যি যেনেকৈ ধোৱা, সাঁচা পানী দি ধোৱা, চাফ এক্সেল দি ধোৱা, নিৰ্মা দি ধোৱা। বেছি কথা নকওঁ, আপোনালোকে তাৰ ভিডিঅ'টো চাই লওক, চাই লৈ পেলাই মোক কমেণ্ট কৰিব প্লিজ। যে দিছিলোঁ আপলোড মই মানে ইউটিউবত দিয়া আছে, তো সেইটো ভিডিঅ'ক লৈ মানে আৰু এজন ল'ৰাই বনাইছে। তো গাইজ মই এইটো ভিডিঅ'ৰ কথা কৈছিলোঁ, এইটোতে বনাইছে, এই ভিডিঅ'টো এড কৰিয়ে দিছে। ভিডিঅ'টো চালে চ' কওক মই ধুম নেকি, যদি আপোনালোকৰ মানে কয় যে ধুব লাগিব বুলি, তেতিয়াহ'লে ধুই দিম। ধুই দি তই আৰু কি সিটো শব্দই লৈ আছা মুখত। আৰু আপোনালোকে কওক, কমেণ্ট কৰক। চ' সেইখিনিতে ক'ব লগা, মই বেয়া পোৱা নাই, ই ঠিকে আছে, মোক এটা ভুল দেখিছে ই কৈ দিছে, ঠিকে আছে। ইয়েতো ভাল কথা কৈছে, মানে ই বুজি পাইছে, মই যিটো বুজাব খুজিছোঁ ই বুজি পাইছে। থেংক ইউ ভাই, তই বুজি পোৱাৰ কাৰণে। বুজি পাই পেলাইও তই এইটো ভিডিঅ' বনালি, তই কি বুজি পালি? তই যি লাষ্টত ক'লি ই ভুল দেখছি সেইকাৰণে ভিডিঅ'টো বনাইছি, বেয়া পোৱা নাই। তই বুজি পাইছ কথাষাৰ, কিন্তু বুজি পাই আকৌ এইটো বনালি, কি কৰিম মই। কিন্তু ধোৱাটো মোৰো কৰ্তব্য বাৰু, তো ধুবই লাগিব। মজা কৈছে, ধোৱাটো তোৰো কৰ্তব্য, কিন্তু এটা কথা কৈ ল, ই যেনেকৈ মোক ধুলা মই আকৌ তোক ধুব লাগিব না। ৰ ভিডিঅ'টো চাই আছা, লাইকটো কৰি দিয়া। কৈছে এতিয়া কোনো কথা নাই, যদি কৰা নাই লাইকটো কৰি দিয়া, আৰু তলত অলপ কমেণ্ট বক্সটো খোলা আছে, অলপ কমেণ্ট মাৰি দি ভাল লাগে,
আগত দেখি মানে আৰু কিবা নতুন নতুন বনাম তো অলপ কৰি দি চেয়াতে আছে बहुत तेज हो रहा है बहुत तेज हो रहा है আৰু চাৰিতে থ'ম বাৰু তোক অ'কে আৰু আপোনালোকে কমেণ্ট কৰিব তাক কি কৰোঁ আৰু এটা কথা আপোনালোকে মোৰ ফেচ বিল কৰিম নে নকৰিম এইটো কৈ দিব চ' আপোনালোকে যদি কয় তাৰ ফটোখন মই এক চাইডে দি মই চাইৰি এটা এনেকৈ বনাই দিম এই মোৰ মানে ফটো লগে চাইৰি বনাই দিছি চাইৰিটো চাবি নেকি আবে তোৰ নিচিনা 100টা আহিল 100টা গ'ল কিন্তু একো ভাল কৰিব নোৱাৰিলে মোক শুনলি না গাইছ মোৰ নিচিনা 100টা আছে 100টা গেছি একো কৰিব নোৱাৰিলে ইমান শত্ৰু তোৰ তই কি হয় মই বুজি পোৱা নাই 100টা আছে 100টা গেল কিন্তু তই একো কৰিব নোৱাৰা গোটেইকেইটা তোৰ শত্ৰু কিন্তু তই একো কৰিব কিয় নোৱাৰে তই কোন এইটো মই একো কৰিব নোৱাৰোঁ দে তোক কিনো কৰিম যেতিয়া 100টা আহি গেলে মই কোন আকৌ কোন হুমে मैं गरीब हूँ এনেকুৱা কথা আৰু বঢ়িয়া বনাইছে ভাই ভাল লাগছি মজা দিছে এনেকৈ দি থাকিবি না মাজে মাজে আপোনালোকে যদি কয় আৰু তেনেকৈ কৰিম अबे साले तभी मेरा माफ करना गुस्से में इधर उधर निकल जाता हूँ চ' এইখিনি ক'ব লগা যদি ভাল লাগে মোৰ ভিডিঅ' চাই ছাবস্ক্ৰাইব কৰি দিব প্লিজ গাইছে মোৰো ভিডিঅ'গিলা ভাল লাগে ছাবস্ক্ৰাইব কৰি দিবি মোৰো যদি ভাল লাগে ভিডিঅ'গিলা কৈছে বাৰু যিগিলাকে নতুনকৈ আহিছে তো সকলোৱে যাতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া চ' বাই গাইজ এইখিনিয়ে মোৰ ক'বলগীয়া চ' কি কৰোঁ আপোনালোকে কমেণ্ট কৰি জনাব প্লিজ বাই তো এই গাইছ আজিলৈ ভিডিঅ'টো এইখিনিয়ে আছিল লাইক শ্বেয়াৰ কৰাৰ কথা কৈছোঁ তো বাই